বিদ্যুৎ বিভাগৰ বৈঠালাংস্থিত নিয়ন্ত্ৰণ কক্ষত শতাধিক লোকৰ প্ৰতিবাদ 6 দিন ধৰি বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত হোৱাত অঞ্চলটোৰ ৰাইজৰ এই প্ৰতিবাদ অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ডক্টৰ মংবে ৰংপিৰ সংবাদমেল সম্ৰাংশৰ নেপকুৰ ঘটনা সন্দৰ্ভত 48 ঘণ্টা অতিক্ৰমৰ পিছতো অনুসন্ধান পোৱা নাই 4 কৰ্মচাৰী চৰকাৰৰ এই গা এৰা কাৰ্যক তীব্ৰ গৰিহণা ৰংপিৰ চূড়ান্ত প্ৰশাসনত পৰিণত গ্ৰেটাৰ টেকেলাং জোন টকমকা ৱাটাৰ ছাপ্লাই স্কিম 2001 বৰ্ষত শুভাৰম্ভ কৰা এই বৃহৎ আঁচনিৰ এতিয়াও হোৱা নাই 40% কাম ফ্লৰাইড মুক্ত পানী যোগানৰ লক্ষ্যৰ আঁচনিটো সম্পত্তি থোৱা চাঙত নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰহজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামুকাম বিদ্যুৎ উপ সংমণ্ডলৰ অন্তৰ্গত বৈঠালাংস্থিত বিদ্যুৎ বিভাগৰ নিয়ন্ত্ৰণ কক্ষত শতাধিক লোকক প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে বিভাগটোৰ কৰ্মচাৰীয়ে কোনো ধৰণৰ কাৰণ নোহোৱাকৈ দুৰ্গা পূজাৰ পূৰ্বে মাছ বৰপথাৰ থকা এটা ট্ৰেন্সফৰ্মাৰ পৰা বিদ্যুৎ সংযোগ কাটি দিয়ে আৰু আজি 6 দিন ধৰি অঞ্চলটোৰ ৰাইজক বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত কৰি অহাৰ বাবে এই প্ৰতিবাদ আজি 6 দিন ধৰি বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত হৈছে বৈঠালাংছৰ বৰপথাৰ অঞ্চলৰ ৰাইজ বৈঠালাংস্থিত বিদ্যুৎ উপ সংমণ্ডলৰ কাৰ্যালয় 6 দিন ধৰি ৰাইজক বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত কৰিছে জানিব পৰা মতে দুৰ্গা পূজাৰ পূৰ্বে কোনো কাৰণ নোহোৱাকৈ বিভাগীয় কৰ্মচাৰীয়ে মাছ বৰপথাৰত থকা এটা ট্ৰেন্সফৰ্মাৰ পৰা বিদ্যুৎ সংযোগ কাটি পেলায় ইয়াৰ পিছৰে পৰা বিভাগে পুনৰ সংযোগ লগাই দি বিদ্যুৎ সেৱাৰ আগবঢ়োৱাৰ নাম নোলোৱা হ'ল যাৰ ফলত অঞ্চলটোৰ শতাধিক পৰিয়াল বিদ্যুৎ সেৱা লাভৰ পৰা বঞ্চিত হৈ হাহাকাৰ অৱস্থা হৈছে আমাৰ কাৰেণ্টৰ কাৰণে কাৰেণ্টটো আজি এসপ্তাহ হ'ল আমাৰ কাটি থৈছে আমাৰ সবৰ বিল ক্লিয়াৰ আছে তথাপি কাৰেণ্টটো দিয়া নাই আমাক এসপ্তাহ ধৰি কাটি থৈছে জিআই নিজে ফিল্ডত গৈছে দুৰ্গা পূজা সময় গৈ যি 2-4 ঘৰৰ লাইন এই বিল ক্লিয়াৰ নাই তেখেতৰ লাইনবিলাক কাটি থৈও আমাৰ লাইন দি ৰাখিছিলে কিন্তু পূজাৰ মুহূৰ্তত আমাৰ লাইনখিনি কাটি দিলে মাজৰ পূজা দিনাৰ পৰা আমাৰ লাইনটো কাটি দিলে কিহৰ কাৰণে এতিয়াতো জিআই নিজে জানিব জিআই নিজে ফিল্ডত গৈছে নিজে ফিল্ডত গৈ নিজে চাইছে হ্যাঁ যিবিলাকৰ 2-4 ঘৰৰ বিল দিয়া নাই এইবিলাকৰ কাটি থৈ আহিছে জিআই নিজে গৈ কাটি থৈও এতিয়া আমাৰ যিবিলাক প্ৰায় মানে 95% বিল ক্লিয়াৰ পুৰা এইবিলাকৰ লাইনো এতিয়া কমপ্লিট ট্ৰেন্সফৰ্মাৰ পৰা এই লাইনটো কাটি দিছে আহিছোঁ চাওক আজি 4-5 দিন ধৰি কাৰেণ্ট নাই যিহেতু আমাৰ মানে কিছুমান ধৰক 5 ঘৰ 6 ঘৰে মানে বিল ক্লিয়াৰ নাই যিকেইটা বিল ক্লিয়াৰ নাই লাগিলে সিহঁতি গৈ পিনে নিজে গৈ পিনে কাটি দিয়ক কিন্তু আমি বাকীখিনি মানুহৰ যে বিল ক্লিয়াৰ হ'ল এইকেইটা মানুহৰ যিমান হাৰাশাস্তি দিয়া আছে আজি 4-5 দিন ধৰি কাৰেণ্ট নাই মানে বিষয়টো কি সিহঁতৰ আৰু কিবা লাইনমেনক কিবা খবৰ দিলেও বোলে নাই আমি ঠিক কৰি দিম কিবা এটা আমাক খৰচ দিব লাগিব সিহঁতেতো চৰকাৰৰ পৰা দৰমহা পাই আছে তথাপি আমাৰ পৰা যদি কিবা এটা নিদিওঁ সিহঁতি লাইন বনাই নিদিয়ে কিবা এটা দিলেহে সিহঁতে ঠিক কৰি দিয়ে আৰু দুদিন পিছে মানে এনেকুৱা হৈয়ে থাকে আৰু এনেকুৱা আমি কিমান পইচা দিম আমিতো কিবা এনেতো জ্বলোৱা নহয় আমিতো পইচা দিহে লাইনটো জ্বলাই আছোঁ সিহঁতে চৰকাৰৰ পৰা দৰমহাও পাই আছে আৰু অকণমান লাইন বেয়া হ'লেও বোলে নাই আমাক কিবা এটা দিলে আমি বনাম নহ'লে মই নোৱাৰোঁ এনেকুৱা আমি কিমাননো দিম সিহঁতক আজি 4-5 দিন ধৰি আমাৰ কাৰেণ্ট নাই এই পূজাৰ সময়তে কাৰেণ্ট নাই আমাৰ আৰু সৰু সৰু ল'ৰা ছোৱালী পঢ়িব নোৱাৰে মোবাইলৰ চাৰ্জ দিব নোৱাৰোঁ বেটাৰীও চাৰ্জ দিব পানীও তুলিব এনেকুৱা অসুবিধা হৈছে নহয় ৰাতি আন্ধাৰ হ'লে ভৰি চৰি মানে খুন্দা খাই ভৰি চৰি ভাঙাৰ অৱস্থা হৈ গৈছে এনেকুৱা অৱস্থা হৈ গ'ল আৰু ইমান কষ্ট কৰি আছোঁ আমি আজি 4-5 দিন আমাৰ বিল ক্লিয়াৰ ইফালে বিদ্যুৎ বিভাগৰ সৈতে যোগাযোগ কৰি অঞ্চলবাসীয়ে কোনো সুফল নোপোৱাত অঞ্চলটোৰ শতাধিক ৰাইজ ওলাই আহি বুধবাৰে বিভাগটোৰ বৈঠালাংস্থিত নিয়ন্ত্ৰণ কক্ষৰ চৌহদত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আনহাতে বিদ্যুৎ কৰ্মচাৰীয়ে বিদ্যুৎ সংযোগ লগাই দিয়াৰ নামত ধন দাবী কৰাৰ লগতে ট্ৰান্সফৰ্মাৰ বেৰেল সংযোগ কৰি দিয়াৰ বাবেও উৎকোচ বিচৰাৰ অভিযোগ তুলিছে আৰু এনে কৰ্মকাণ্ডত অতিষ্ঠ হৈ ৰাইজে এইদৰে একগোট হৈ প্ৰতিবাদী কাৰ্যসূচী লৈছে তাৎপৰ্যপূৰ্ণভাৱে এতিয়ালৈকে প্ৰতিবাদস্থলীত বিভাগটোৰ কোনো উচ্চ পদস্থ বিষয়া উপস্থিত হোৱা নাই মানে আমাৰ এটা বৃহৎ কাৰণ আছে অভিযোগ আছে এটা অভিযোগ লৈ আহিছোঁ আমি নিয়ন্ত্ৰণ ৰুমত যে আমাৰ বৰপথাৰ অঞ্চলত আজি 6 দিন ধৰি কাৰেণ্ট কাটি দিছে তাও কি আপোনাৰ পূজা হোৱা অৱস্থাত যে এইটো জিআইও গৈছিলে কেইদিনমান আগত এটা ৱাৰ্নিং দিয়া দিছে যিসকলৰ বিল ক্লিয়াৰ নাই সিহঁতৰ কাটি দিছে আৰু যিসকলৰ ক্লিয়াৰ আছে সিহঁতৰটো আছে
কিন্তু পূজা হোৱা অৱস্থাত আমাৰ সম্পূৰ্ণ ট্ৰেন্সফৰ্মাৰতে কাৰেণ্টটো কাটি দিছে। তো সেইটো ক্ষেত্ৰত আমি এটা অভিযোগ লৈ আহিছোঁ, আমি সমস্যাৰ ক্ষেত্ৰত সন্মুখীন হৈ আছোঁ যে আমাৰ লক্ষ্য হ'ল আজি আমাৰ কাৰেণ্টটো লাগিব। আৰু এটা কথা, প্ৰত্যেকবাৰ যদি ট্ৰেন্সফৰ্মাৰত অলপ পৰিমাণে বেয়া হ'লেও ইয়াৰ কণ্ট্ৰল ৰুমৰ পৰা যিকোনো মানুহ ইলেক্ট্ৰিচিয়ান যায়, সিহঁতক আকৌ নিৰ্দিষ্টকৈ কিবা এটা মাচুল দিব লাগে, তেতিয়াই সিহঁতে আকৌ সঠিক কৰি দিব। এইটোতো নিয়মৰ ভিতৰত নপৰে নহয়। চৰকাৰে সিহঁতক চাকৰি দিছে, বেয়া হ'লে সিহঁতে সেইটো ঠিক কৰা সিহঁতৰ কৰ্তব্য, কিন্তু আমি নিৰ্দিষ্টকৈ কিয় মাচুল আকৌ দিবলগীয়া হয়, সেইটো এটা আমাৰ বৃহৎ অভিযোগ আছে। সেইটোৱে আমাৰ লক্ষ্য হ'ল আজি যিকোনো প্ৰকাৰে আমাৰ কাৰেণ্টটো লাগিব। আজি 6-7 দিন ধৰি কাৰেণ্টটো নাই। পূজা হোৱা অৱস্থাত কাৰেণ্টটো নাই। বিল আমাৰ প্ৰায়ভাগৰ ক্লিয়াৰে আছে। যিসকলৰ ক্লিয়াৰ নাই, ধৰি লওক 10জন বা 5-10জনমান ক্লিয়াৰ নাই, সিহঁতক জীয়াই স্বয়ং গৈ কাৰেণ্টটো কাটি দি আহিছে। কিন্তু বাকীবিলাকতো ক্লিয়াৰ আছে, সিহঁতেতো কাৰেণ্টটো পোৱা উচিত, সিহঁতো নিৰ্দিষ্ট অধিকাৰ আছে, যিহেতু সিহঁতে বিলটো ক্লিয়াৰ কৰি আছে। তথাপিও আমিও কাৰেণ্টটো এতিয়া পোৱা নাই। বিষয়া কৰ্মচাৰী যেতিয়া নাই, আমি প্ৰথমত সেইটো ৰুমত গৈছিলোঁ, পিছত ছাৰ এজনে কৈছে যে আপোনালোকে কমপ্লেইন যদি দিয়ে তেনেহ'লে কণ্ট্ৰল ৰুমত যাওক। এতিয়া আকৌ কণ্ট্ৰল ৰুমত কোনো এনেকুৱা চৰকাৰী বিষয়া নাই, খালি আমি 2জন পাইছোঁ। সিহঁতে কৈছে যে আমাৰ তাত এতিয়া জীয়াও নাই, আপোনালোকে কমপ্লেইন কেনেকৈ দিব পাৰিব, সেইটো কৈছে। কিন্তু কৰ্মচাৰী আমি কোনো নিৰ্দিষ্ট কৰ্মচাৰী পোৱা নাই। নাম কি আছে? ৰামকুমাৰ ৰংপি। বঠাটলাংছৰ পৰা জাচনিংহি ৰিপৰ্ট, কাট নিউজ। ডিমা হাছাও জিলাৰ উমৰাংচুৰ কপিলি নেপকোত পেষ্টক বিস্ফোৰণৰ পিছৰে পৰা নেপকোৰ 4 কৰ্মচাৰী অনুসন্ধানহীন হৈ আছে। অনুসন্ধান কৰিও কোনো সংসূত্ৰ উলিয়াব পৰা নাই 4 কৰ্মচাৰী ৰবাৰ্ট কেকে, কনিষ্ঠ অভিযন্তা নাং মালাই, টেকনিচিয়ান জয়সিং টিছো আৰু টেকনিচিয়ান ৰাজু ৰেড্ডিক। উমৰাংচুৰ নেপকৈ সংঘটিত উক্ত ঘটনা আজি 48 ঘণ্টা অতিক্ৰম কৰিলে, কিন্তু নেপকৈ এতিয়াও উলিয়াব পৰা নাই পেষ্টক বিস্ফোৰণৰ সময়ত অনুসন্ধানহীন হৈ যোৱা কৰ্মচাৰী কেইজনক। লোককেইজনক তৎপৰতাৰে নেপকৈ তথা অসম চৰকাৰে অনুসন্ধান নকৰা বুলি অভিযোগ তুলি আজি ডিফুত আয়োজন কৰা এক সংবাদ মেলৰ জৰিয়তে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা দলীয় প্ৰবক্তা ডক্টৰ মংবে ৰংপিয়ে তীব্ৰ গৰিহণা দিছে। Hudak site long dampen visit dampen family to men people chingki chitham the pinita to dapta hudak local MSC congress MSC si hudak alang si family to men dolin bon alang ke jakong ave alang inu MSC chot opposition MSC chot stame CM ke jakong do people alang ke jata apine inquiry dong donai ma pine lason ha central pen stame pine disaster management a force in siwang nei ma people alang thanta jata a statement people ave la supposin liki chengsi ke ডিমা হাছাও CM হানসি নেলিকে লাস্ট কোশ্চেন কে রেজিং তুম 2 নম্বর কে যে আসাম চিফ মিনিস্টার সর্বানন্দ সোনোয়াল আকে হাই বাংতা কল আলাং দো জয় 48 আওয়ার্স লো পা আলাংকে ইনু চিফ মিনিস্টার প্রতে আলাংকে খালি মাজুলি চিফ মিনিস্টার চলমা হা আপার আসাম চিফ মিনিস্টার চলমা আলাং দাক কাবিংলং লাপেন ডিমা হাছাও রাতা চিফ মিনিস্টার কালিমা আলাং পিপল দো জয় আলাং পিপল আলাংকে আজ চিফ মিনিস্টার আলাংকে ডাইরেক্ট আলাংকে National High Disaster Force Management man alang ke direct hang ni sama alang people do jo officially ta lang statement pi pe ke hang ya phena lang officials ta alang ke statement pi bang we lapen sontham mangi nili question raising tum ke ake hai Prime Minister Narendra Modi phanta je people si alang do joy ma lapen alang ke Prime Minister sat kar li alang ke NDMA National Disaster Management Authority ke alang halo chairman people si alang ke do joy la कपरे देत लंग प्रते हा गुजरात हा राजस्थान हा हिमाचल प्रते अलंके तोंग से कत पेंस्ता में लहाय डिजास्टर मैनेजमेंट फोर्स मांगे तोय को सदा पीपल अलंग तोय तिरे लापेन अलंग मसी नेशनल डिजास्टर मैनेजमेंट अथॉरिटी चेयरमैन लो अलंग पीपल दो जय इसी कलता अलंग के ट्वीट्स तमे कोरी उन्मति ऑफिशियल ता इसी ट्वीट तावे थांग तावे लसला के निंगोय में लसी इलितुम Assam Pradesh Congress Committee in Bank ke condemn law je pipotsi eja inquiry ta ave official statement ave lapen kipa jog ji phanta thang measures ni non ta sabso measures ke en eta nepco hin pen en bom kosan si langa level pa kom ji ma ja ji ma la salam si nepco si bori bom stame hong pen pini ta ho pini disaster management ke wang ji alamat si ave lapen nonanta la families तुम्हांता काउंसिल पेंता कॉन्टेक्ट आवे हा स्टेट पेंता आवे हा नेशनल पेंता आवे लासिला बांगे तुम स्ट्रांगली कंडेम लो
pen laso alang ke lo bang ke lake aber ke do area anta nili ke phire lam no je lang ke theji angring ke theta to malaso dam pe lang lo prote lake obvious reason lo lake abera level an ke lake flood back ko lasi laso pata pe ni preventive measure and mind ema lasi nili sarkar phan chuning ring to মংগলিঙি ৰিপৰ্ট কাট নিউজ চূড়ান্ত প্ৰশাসনত পৰিণত গ্ৰেটাৰ টেকেলাংজোন ডকমকা ৱাটাৰ ছাপ্লাই স্কিম অঞ্চলটোৰ ৰাইজৰ খোৱা পানীত বিষাক্ত ফ্ল'ৰাইড আৰু আৰ্ছেনিক থকাৰ প্ৰমাণ পোৱাৰ পিছতে বৃহত্তৰ ৰাইজক ফ্ল'ৰাইড মুক্ত পানী যোগানৰ লক্ষ্য কৰি 2001 বৰ্ষৰ জিলা জনস্বাস্থ্য বিভাগৰ অধীনত অসম চৰকাৰে দিয়া পুঁজি আবণ্টনেৰে আৰম্ভ কৰা এই নিৰ্মাণ কাৰ্য এতিয়াও সম্পূৰ্ণ হৈ উঠিবলৈ বহু বাকী আঁচনি নিৰ্মাণৰ নামত 40% কামো হৈ উঠা নাই 2001 বৰ্ষত শুভাৰম্ভ কৰা গ্ৰেটাৰ ডকমকা ৱাটাৰ ছাপ্লাই স্কিম আঁচনি নিৰ্মাণৰ নামত আজিও সম্পূৰ্ণ হৈ উঠা নাই 40%ৰো কাম কাৰ্বি আংলং জিলা কৰকান্তি পৰিষদ সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ টেকেলাংজোনৰ ৰাইজক বিষাক্ত ফ্ল'ৰাইড তথা আৰ্ছেনিক মুক্ত পানী সেৱন কৰোৱাৰ লক্ষ্যৰে অসম চৰকাৰে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত পাকলম কাম তথা ভেলোঘাট জলপ্ৰপাতৰ মূল অংশত পাইপ বহুৱা কাম আৰম্ভ কৰাৰ পৰা জলপ্ৰপাতৰ নাতিদূৰত বিৰাট পানী নিষ্কাশন মেচিন তথা চৌবাচা আদি নিৰ্মাণ কাম আৰম্ভ কৰা হয় কিন্তু আজি প্ৰায় 20 বছৰ অতিক্ৰম হোৱাটো অঞ্চলটোত ঠাই ঠাই বৃহৎ পাইপ পেলাই থোৱা অৱস্থাতেই আছে পাকলম কামৰ এই বৃহৎ পানী যোগান আঁচনি ৰাইজৰ বাবে গছত কঁঠাল উঠতে লেখীয়া হৈ আছে ইফালে এনে পৰিপ্ৰেক্ষিততো বিজেপি নেতৃত্বাধীন বৰ্তমান পৰিষদ চৰকাৰকো প্ৰয়োজনীয় তৎপৰতাৰে কাম আগবঢ়াই নিয়াত গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই বিশুদ্ধ পানী সেৱনৰ পৰা বঞ্চিত টেকেলাংজোনৰ ৰাইজে তথাপি পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ এই ক্ষেত্ৰত গুৰুত্ব সহকাৰে পদক্ষেপ লোৱাৰ কামনা কৰিছে পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছু চেৰডিহুন আখলামত উখল মাখল পৰিৱেশেৰে সামৰণি পৰিল 27তম মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱ কাৰ্বিসকলৰ কৃষ্টি সংস্কৃতি বিশ্ব দৰবাৰত দাঙি ধৰাৰ উদ্দেশ্য তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় এই যুৱ মহোৎসৱ সমগ্ৰ পশ্চিম কাৰ্বি আংলং জিলাৰ দৰে বৈঠালাংছু চেৰডিহুন আখলামতো উলহ মালহেৰে অন্ত পৰিল 27তম মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱ কাৰ্বি কালচাৰেল ছ'চাইটিৰ উদ্যোগত আয়োজন কৰা এই মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱৰ বৈঠালাংছু মাণ্ডলিকৰ অধীনস্থ 24টাকৈ শাখাই যোগদান কৰি পৰম্পৰাগত কলা কৃষ্টিৰ লগতে বঙৈ আলুত হাচা কেকান বাঠিলি কেয়াপ হাম্বে কাপাথু নিমচ কিৰুং ৰিটনং সিংদি আদি বহুতো নৃত্য গীত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে মহোৎসৱৰ উপলক্ষে মঙলবাৰে এক বিশাল সাংস্কৃতিক সমদল উলিয়ায় আৰু বিয়লি এখন সাধাৰণ সভা অনুষ্ঠিত হয় সভাত কাৰ্বি সমাজত হেৰাই যাব ধৰা পৰম্পৰাগত কৃষ্টি সংস্কৃতিসমূহৰ সংৰক্ষণ আৰু সম্প্ৰসাৰণৰ সন্দৰ্ভত আলোকপাত কৰি বিশদ আলোচনা বিলোচনা কৰা হয় আমাৰ সাংস্কৃতিক মহোৎসৱটো 1974 চনতে আৰম্ভ হৈছিলে তেতিয়া কিছু যুৱক যুৱতীসকলে ভাবি লৈছে যে আমাৰ কাৰ্বি জাতিটো যিটো আমাৰ অকল ভাষা নহয় বা আমাৰ সাজপাৰ নহয় আমাৰ বিশেষ আমাৰ সংস্কৃতিটো আছে আৰু এটা জাতিৰ পৰিচয়টো হ'ল মানে সংস্কৃতি দিয়ে আৰু সেই বিলুপ্ত হোৱা ভয়ত আৰু এই ভয়টো আজিলৈকে আছে তেতিয়া এইটো আৰম্ভ কৰিছে তেতিয়াৰ পৰা এইটো হয় কেতিয়াবা সহযোগ যিমান পাব লাগিছিল বা কিবা এটা কাৰণৰ কাৰণে ইমান ৰমক জমককৈ মানে হোৱা নাই কিন্তু এতিয়া আজি কিছু বছৰৰ পৰা বিশেষকৈ 1992 চনৰ পৰা যিটো আমাৰ ইয়াতে আৰম্ভ হৈ গ'ল ইয়াতে এই মাণ্ডলিক হিচাপে আৰু এনে কেন্দ্ৰীয়কাৰীটো 1974 চনৰ পৰা হৈ আছে আৰু ইয়াত বিশেষকৈ আমাৰ নৱপ্ৰজন্মসকল আমাৰ পুৰণা পুৰুষৰ পৰা এই আমাৰ যিমান আমাৰ ভাষা আছে আমাৰ সাজপাৰ আছে আমাৰ সংস্কৃতি আছে আমাৰ নাচ গান আছে নৃত্য আছে এই গোটেই সোপা এতিয়া আকৌ শিকিবলৈ আৰম্ভ কৰিছে
আৰু যেন মানে এই পিছৰ পুৰুষলৈকে নৱপ্ৰজন্মৰ পৰা এইবিলাক শিকি থাকিলে আমাৰ সংস্কৃতিটো মানে জীয়াই ৰাখিব পাৰিব আৰু এটা জাতি যিটো পৰিচয় আমাৰ কাৰ্বি বুলি কৈ থাকিবলৈ আমাৰ গৌৰৱ এটা হ'ব এইটো বিশেষকৈ মানে 3 দিনীয়া ধৰি লওক 5 তাৰিখটো ইয়াতে সকলো যিমানবোৰ শাখাকেইটা আছে ইয়াতে প্ৰায় 24 শাখামান আছে এইবিলাক আমাৰ এই বৈঠলাংচু মাণ্ডলিক যিটো ইয়াতে এই সমিতিটো আছে ইয়াত 5 তাৰিখে আৰম্ভ হ'ল আহি পাইছে আৰু 6, 7, 8 আজি অন্তিম দিন আৰু এই অন্তিম দিনত আমাৰ এইটো শোভাযাত্ৰাটো ইয়াত ওলাইছোঁ প্ৰত্যেক বছৰ যিটো আমি কৰোঁ আৰু আমাৰে সৌভাগ্য যে বৰষুণ হ'লেও ইমান ডাঙৰকৈ দবাপিটা বৰষুণটো হোৱা নাই কিনকিনীয়া বৰষুণে হৈছে আৰু সকলোৱে মানে এই ভিজা এইবিলাকতো অলপ সহ্য কৰি আমি এই শোভাযাত্ৰাটো ইয়াত আহি শেষ কৰিব পাৰিছোঁ বিশেষকৈ ইয়াতে আমাৰ যিবিলাক কাৰ্বিবিলাকৰ আগতে খেল আছে যিটো হাম্বিকা পাথু বুলি কয় বাথিলিকে আপ কেংডং ডাংকে ডং আৰু লগতে এইবিলাক অকল প্ৰদৰ্শনো নহয় এইবিলাক প্ৰতিযোগিতাও হৈছে আৰু ইয়াতে আমাৰ যিমানবোৰ এই পুৰণীয়া গানকেইটা নাচকেইটা আৰু এই আধুনিক আমাৰ নাচ গান এইবিলাক ইয়াতে পৰিৱেশন কৰিব পাইছে আৰু প্ৰথমবাৰৰ কাৰণে ইয়াতে আমাৰে গৌৰৱ যে সৌন্দৰ্য প্ৰতিযোগিতা ইয়াতে পাতিব পাৰিছোঁ আৰু আমি আশা কৰোঁ যে অহা বছৰকেইটা ইয়াতকৈ আৰু বেছিকৈ আমি মানে ইয়াতে এই ৰমক জমককৈ এইটো ইয়াত পাতিব পাৰিম আৰু এইটো যেন আকৰ্ষণীয় হয় আৰু সকলোৱে মানে ইয়াতে অংশগ্ৰহণ কৰিবলৈ মানে আগবাঢ়ি আহে বিশ্ব দৰবাৰলৈ যোৱাটো প্ৰচেষ্টাটো হৈছে কিন্তু এতিয়া ইয়াত বিশ্ব দৰবাৰলৈতো মানে ধৰি লওক ভাৰতটো বহুত ডাঙৰ দেশ ইয়াতে আমাৰ ইণ্ডিয়ান কাউন্সিল অফ কালচাৰেল ৰিলেশ্যনছ যিটো আছে আমাক তাতেই মানে এইটো তেখেতসকলে আমাক গ্ৰহণ কৰিব লাগিব তেতিয়াহে মানে সেই বিশ্ব দৰবাৰলৈ আমি গৈ পাম কিন্তু আমাৰ কাৰ্বি কালচাৰেল ছ'চাইটি এইটো আমাৰে মানে এইটো লক্ষ্য ৰাখিছোঁ যে বিশ্ব দৰবাৰলৈ আমাৰ এই কাৰ্বি সংস্কৃতিটো তাত আমি পৰিৱেশন কৰিব পাম অসমৰ সমগ্ৰ প্ৰান্ততে 571 সংখ্যক মহাপুৰুষ শংকৰদেৱৰ জন্ম উৎসৱ উলহ মালহেৰে পালন কৰা হয় ৰাজ্যৰ লগতে কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্ততো বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাপুৰুষজনাৰ জন্ম উৎসৱ পালন কৰে ডিফুটো উলহ মালহেৰে পালন কৰে গুৰুজনাৰ জন্ম উৎসৱ ডিফু বৰনামঘৰ সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত ডিফু বৰনামঘৰতো ধৰ্মীয় কলাকৃষ্টিৰে গুৰুজনাৰ 571 সংখ্যক জন্মতিথি উদযাপন কৰা হয় নাম প্ৰসংগৰে গুৰুজনাক সুঁৱৰি পালন কৰা হয় গুৰুজনাৰ জন্ম উৎসৱ বৰ্ণাঢ্য এই ধৰ্মীয় কাৰ্যসূচীত ডিফুৰ জ্যেষ্ঠ তথা বিশিষ্ট নাগৰিক দেৱেন কাকতি পাৰিৰংপি বিনয় মহন্তকে ধৰি চহৰৰ বিশিষ্ট মহিলা আৰু অনেক ধৰ্মপ্ৰাণ লোকসকলে অংশগ্ৰহণ কৰে সময় হৈছে এটি বাণিজ্যিক বিৰতিৰ Chloride Unisex Beauty Parlor Hinben War Saikimi Kipipon. Lasi Lasonover Saikimi along Ninghangatum Ali Chuan Dunikha. War Saikimi Laki Chiklu Jontro Pan Kapamada Seke Piponji. Lasi Apor Panhok Hip Pinpen Chloride Unisex Beauty Parlor along Patebogda Mignon, Rong Harbi, Rong Berot, near Iron Bridge, Dipukar Bianglong. Lasi Lan Susekachini Lethodjia Pan Laswa number 600-121-3664 along Humrignon. Wang tha wang ik tha electronic hormone ang litum ador kijum hek pen long pon ikji lasi apor pacheton dun pen warsai kemi to endun iksana nang litum long pon ikji lake free chalong a brain LG Samsung Sony Whirlpool Haier TV along a brain dolake LG Samsung BPL Akai washing machine a brain lake Samsung LG Haier lapen ke tutulang Plastic chair table steel lapen plywood furniture lapen ke solar inverter da longpon ikji lasinang litum na humri ignon Asok Prasad Chateri Bukulia Electronic and Electrical Akulat Bukulia Main Market Karbi Anglong Assam
and the Hill Areas Department. A glorious 1 year now. Here's everything you need: groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Also a huge Durga Puja offer on Swati brand, an offer you cannot refuse. Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ। বাই দি ৱে তই কমলাটো খাইছিলি নে আনাৰসৰটো? পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্চ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্চ জুচ। Simonjir Children Park, come picnic spot. A place to visit for sure. The park is filled with eye-catching flowers, some medicinal plants and nursery. A perfect place for your children and family. For more queries, please contact 91014-33731, 93652-07012. Simonjir Children Park, Chirikangnet, Ward number 4, D4, Karbi Anglong. Colored Beauty Salon Unisex is opening its door for a 6-month crash course on beautician and cut. Interested person may kindly come and contact Colored Beauty Salon Unisex near Iron Bridge, Rongporbi Road, Dipu, Karbi Anglong. Document requirements are recent photograph, voter ID and caste certificate. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত বৃহত্তৰ বৈঠালাংচু অঞ্চলৰ অন্যতম ধৰ্মীয় অনুষ্ঠান বৈঠালাংচু কেন্দ্ৰীয় শংকৰ মন্দিৰৰ পৰিচালনাত মহাপুৰুষজনৰ 571 সংখ্যক জন্ম উৎসৱটি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয়।
বৃহত্তৰ বৈঠালাংছু অঞ্চলৰ অন্যতম ধৰ্মীয় অনুষ্ঠান বৈঠালাংছু কেন্দ্ৰীয় শংকৰ মন্দিৰৰ পৰিচালনাত মহাপুৰুষজনৰ 571 সংখ্যক জন্ম শবতী দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয়। মঙলবাৰে পুৱা 5 বজাত প্ৰাতঃ প্ৰসংগৰে শুভাৰম্ভণি কৰা বিভিন্ন কাৰ্যসূচীৰ লগতে ধৰ্মীয় ধ্বজা উত্তোলন কাৰ্যসূচীৰো ৰূপায়ণ কৰা হয়। মহাপুৰুষজনাৰ এই জন্ম উৎসৱ সমান্তৰালকৈ ভাষিক অসমীয়া অন্যান্য জাতি জনজাতিৰ সংমিশ্ৰণেৰে এক ব্যতিক্ৰমী বৰ্ণাঢ্য শোভাযাত্ৰা উলিওৱা হয়। মহাপুৰুষ শংকৰদেৱৰ এই 571 সংখ্যক জন্ম উৎসৱৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰীসকলৰ মাজত দিহানাম কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। আমি গুৰুজনাৰ 571তম জন্ম জয়ন্তী উৎসৱটি আমি বৈঠালাংছু সমূহ জাতি জনগোষ্ঠীয়ে লগ খাই গুৰুজনাৰ যি চিন্তা আছিল যে 12 বৈষ্ণৱ 12 ভকতক লৈ পেলাই গুৰুজনাই যিখন সমাজৰ সৃষ্টি কৰাৰ চিন্তা কৰিছিল, সেই চিন্তা আমি যৎকিঞ্চিত আমি আগবঢ়াই নিয়াৰ চিন্তাৰে আজি আমি এই কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আগবাঢ়িছোঁ। ইতিমধ্যে ধৰ্মধ্বজা উত্তোলন হৈ গৈছে আৰু ইয়াৰ পিছতে শোভাযাত্ৰা হ'ব। শোভাযাত্ৰাত বিভিন্ন গুৰুজনাৰ চিন্তাৰে পৰিপুষ্ট এই ধৰ্মত গুৰুজনাক খেৰ ফুটিয়ে যেনেকৈ মাধৱ কন্দলীৰ টোলত নাম লগাই 12 বছৰ বয়সত নাম লগাই নিছিল, সেইখিনি আমি প্ৰতীকী অৰ্থত দেখুৱাম। তাৰপিছত গুৰুজনাই ফলগোট সভত যেনেধৰণে অংশগ্ৰহণ কৰি মহাপুৰুষ শংকৰদেৱে আজিৰ পৰা 500 বছৰ আগতে যিটো তেওঁৰ মহান উদ্দেশ্য লৈ পেলাই যেনেদৰে আগবাঢ়ি গৈছিল, আমি ভাবিছোঁ আমাৰ এই বৃহত্তৰ বৈঠালাংছু অঞ্চলৰ এই পাহাৰীয়া অঞ্চলটোৰ আমি ৰাইজেও আমি তেখেতৰ এই আদৰ্শ আমি গ্ৰহণ কৰোঁ আৰু আমি তেখেতৰ যি পৰম্পৰা তেওঁৰ যি শৈলী আছিল সেই সকলোবোৰ আমি আজি তেওঁৰ আদৰ্শৰে আমি আগবাঢ়ি যাওঁ এই কামনা কৰি আমি এই কাৰ্যসূচী লৈছোঁ আৰু আমি সকলোকে ইয়াত যোগদান কৰা সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। পথাতলাংছৰ পৰা জাচনিংহী ৰিপৰ্ট কাট নিউজ। দুৱাৰবাগৰি মাণ্ডলিক কাৰ্বি সাংস্কৃতিক সমিতিৰ উদ্যোগত দুৱাৰবাগৰিত 27 সংখ্যক মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱৰ উদযাপন সামৰণি পৰে। 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীত দুৱাৰবাগৰি মাণ্ডলিক কাৰ্বি সাংস্কৃতিক সমিতিৰ সভাপতি ৰাজেন হানছেৰ সাংস্কৃতিক পতাকা উত্তোলনেৰে শুভাৰম্ভণি কৰা হয়। বাগৰি মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱৰ চেয়াৰটিখন মঞ্চৰ বিধায়ক ডক্টৰ নুমল মুমিনৰ উপস্থিতিত MSc ৰিচাৰ্ড টকবিয়ে মুকলি কৰাৰ পিছতে বিভিন্ন পৰম্পৰাগত নৃত্য গীত প্ৰতিযোগিতাৰ আৰম্ভ হয়। বংগৈ আলোনেৰে প্ৰথম প্ৰতিযোগিতা অনুষ্ঠান আৰম্ভ হয়। তাৰ পিছত ক্ৰমে ৰিটং সিংদি, চং কেডাং, লুন চেট, নিমচ কিৰুং, হন কেজেং আদি নৃত্যৰ উপৰিও ৰছী টানা, বাঠিলি কেয়া, হাম্বি কাপাথু আদি পৰম্পৰাগত খেল ধেমালিৰ প্ৰতিযোগিতা হয়। আনহাতে 27 সংখ্যক মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱৰ উপলক্ষে প্ৰকাশ কৰা স্মৃতি গ্ৰন্থত দুৱাৰ বাগৰিৰ আৰমুং উদ্বোধন কৰে যে DGP কলেজৰ সহকাৰী অধ্যাপক কৃষ্ণ ৰংপিয়ে। উল্লেখ্য, এই গ্ৰন্থ মুকলি অনুষ্ঠানত কাৰ্বি সাংস্কৃতিক সমিতিৰ সাধাৰণ সম্পাদক বিদ্যা সিং ৰংপিয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অৰুণ লেখে ৰিপৰ্ট কাট নিউজ। আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ। ধন্যবাদ।